আজি আচলতে মই বৰ আশাসুধীয়া বস্তু এটা বাণীবদ্ধ কৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ'সকল যিসকলে চাই থাকে কেতিয়াবা তেখেতসকলে গম পাব মই ডাঙৰ ষ্টেণ্ড এডাল গোটাই মেলি কিছুমান বস্তু সংগ্ৰহ কৰিবলৈ হেঁপাহ এটা আছে, কিন্তু সেইখিনি গোটাবলৈ মইহে সময় দিব পৰা নাই। আজিও বিশেষ তেনেকৈ মিলাই পেলাই আমাৰ ঘৰৰখিনিয়ে গাবলৈ লৈছোঁ, কাৰণ গাঁৱৰ মানুহ কিছুমানক মাতি লৈছিলোঁ, যোগাযোগ কৰিছিলোঁ, কোনোবাই পাৰিলে কোনোবাই নোৱাৰে, সেই কোনোগৰাকী পাৰিলে মই নোৱাৰোঁ, তেনেকুৱা ধৰণৰ অসুবিধাত আজি বহুত দিনৰ পৰা গৈ আছে, কিন্তু বাণীবদ্ধ বা ৰেকৰ্ড কৰিব নাই পাৰে। আজি সেইফালে এয়া হৈছে আমাৰ পেহীদেউ, এয়া হৈছে আমাৰ বাইদেউ, এয়া হৈছে আই নন্দা হৈছে এয়া। আমি আজি ঘৰৰখিনিয়েই কামটো এনেকৈ ৰেকৰ্ড কৰিব লগা হৈছে, কাৰণ যিসকল গোপিনীক নাম গাব জনা মানুহক মই কথাটো পাতি লৈছিলোঁ, তেখেতসকলে কোনোবাই সময় দিব পাৰে, কোনোবাই নোৱাৰে। সেই মই ক'লোঁ যে আগতে তেখেতসকলে পাৰিলে মই নোৱাৰোঁ, তেনেকৈ আজি ভালেমান দিন গৈ আছে। গতিকে আজিও যে গোটেইখিনি মই ল'ব পাৰিম কোনো কথা নিশ্চয়তা দিব নোৱাৰোঁ, বহুতেই ল'ম। এতিয়া শুনিবলৈ পোৱা যায় বৰ বিয়াৰ নাম ক'ৰবাত গাই যদিও নাজানো মই, কিন্তু প্ৰায়ে শুনিবলৈ পোৱা যায় বৰ বিয়াত বৰ বিয়াৰ নামবোৰ আজিকালি গাবলৈ এৰিলে, নাগায়। সেই বুলিয়েই তাৰমানে মই এইবাৰ আলোচনা কৰি কিনে সংৰক্ষণ এনেকুৱা ধৰণৰ ভাৱত মানে মই এইবিলাক চেনেলটো খুলি বা এনেকৈ ক'ৰবাত থ'ম বুলি কিনে আলোচনা কৰি লৈছোঁ। এতিয়া বৰ বিয়াৰ নাম আজি নাগায়, আজি আৰু বহুত আছে, অকল বৰ বিয়াৰ নামে যে আছে। মই সিদিনাখন আহোমীয়া যোগাযোগ কৰি লৈছিলোঁ বৰ বিয়াৰ নাম গাম এই সংৰক্ষণ বুলি কিনে, তেখেতসকলে গোপিনীসকলে মোক দিবলৈ নোৱাৰিলে সময়টো, গতিকে সেইটো বাদ পৰি গ'ল। আজি এয়া আমাৰ বাইদেউ, আই, পেহীদেউ আৰু এগৰাকী আছে আমাৰ ভনী, সিহঁতে ল'বলৈ লৈছোঁ। কিন্তু এইখিনি অকল আজি বিয়া নাম ল'ম বা আই নাম ল'ম, গোটেইখিনি ল'ব নোৱাৰোঁ কাৰণে মই মাজে মাজে ল'ম। আপোনালোকে মই যদি হেৰি কৰোঁ, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব, ফেচবুকতো এৰি দিম, ইউটিউবতো থ'ম। গতিকে এনেকুৱা এটা ভাবি আছোঁ, আমাৰ সংস্কৃতিৰ ওপৰতে মই এইখিনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু কিমান দিনলৈ পাৰোঁ ক'ব নোৱাৰোঁ। গতিকে যি পাৰোঁ দিম। আজি আইনাম, বিয়ানাম, আইনাম নলওঁ, আইনাম মই আগতে ল'লোঁ, ইউটিউবত আছে, মই ফেচবুকত দিয়া নাই বাৰু। কি কৈছিলোঁ, নিচুকনি গীত, বিয়াৰ তুলনি বিয়া তুলনি বিয়াৰ নিচুকনি গীত, কইনা কোলাত বা তেনেকুৱা কেইটামানহে সংগ্ৰহ কৰিব পাৰিম, কাৰণ গোটেইখিনি ল'বলৈ সম্ভৱ নহয়গৈ। গতিকে মোৰ চেনেলটোত মই এইখিনি দিলে খণ্ডকৈ মাজে মাজে পাই থাকিব। তাকে আজি আপোনালোকৰ আগত উপভোগ কৰিলোঁ, পাৰিলে চাব বুলি আশা ৰাখিছোঁ। যি নহওক, এতিয়া এইখিনি আজি আমি কথাখিনি কৈ ল'লোঁ, কিন্তু ইয়াৰ লগত মই এই নামৰ হেৰিটো সংযোজন কৰি নিদিওঁ। এইখিনি কথাখিনি আমি আলোচনাটো অলপ আজি যে কৰিবলৈ লৈছোঁ তাৰে এটা চিন্থক নিচিনাকৈ মানে কথাখিনি কৰি ল'লোঁ। এইটো কিবা কোৱা মানে এই পুৰণা কৃষ্টিবোৰ যে হেৰাই গৈছে, আপুনি যে ধৰি ৰাখিব বিচাৰিছে, তাৰ বাবদ আমি মানে ধন্যবাদ জনাইছোঁ। তাৰপিছতে কথা হ'ল, এনেই বিয়া হ'লে কিছুমান নাম বাৰু সিমান প্ৰাধান্য নহ'লেও তথাপিও গাই চোৱা হয় কেতিয়াবা, কিন্তু তাৰ মাজত মানে এটা কথা, এই দৰা পায়স ভাত খোৱা নামটো আজিকালি প্ৰায় মানে লুকাই গৈছে। এতিয়া এইটোকে আমি গাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, এইখিনিত যিখিনি ক'ৰবাত এই বিয়ানামবোৰ গাই বা সেইবিলাক কৰে যদিও অলপ ঠাই ভেদে বেলেগ হ'ব পাৰে। গতিকে মানে বিতৰ্কৰ নহয়, এইটো এনেকৈহে হ'ব লাগিছিলে, তেনেকৈহে হ'ব লাগিছিলে, বিতৰ্কৰ নহয়, ঠাই অনুসৰি বেলেগ হ'ব। গতিকে আমাৰ এইফালে বেলেগ হ'ব পাৰে আৰু বেলেগতো বেলেগ ধৰণৰ হ'ব পাৰে। গতিকে বিতৰ্কৰ নহয়, নিজৰ ভাগে কিবা পৰম্পৰা এটা বজাই ৰাখি এনেকৈ কামবোৰ কৰি থকা হয়। গতিকে সেইটোৱে আৰু